সকলোকে নমস্কাৰ জনাই আজি আমি শিকিম kahoot.com ত কেনেকৈ আমি কুইজ সুধিব পাৰিম কেনেকৈ কুইজৰ প্ৰশ্ন প্ৰস্তুত কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি আমাৰ যিকোনো এটা ব্ৰাউজাৰ উলিয়াই ল'ব লাগিব তেলে ব্ৰাউজাৰ এটা উলিয়াই লৈছো ক্ৰম ব্ৰাউজাৰটো উলিয়াই লৈছো ক্ৰম ব্ৰাউজাৰটো উলিয়াই ললো ক্ৰম ব্ৰাউজাৰটো উলিওৱাৰ পিছত আমি ইয়াতে টাইপ কৰিম কি বুলি kahoot.com লৈ যাম আমি kahoot.com ত আমি প্ৰশ্ন kahoot.com মাৰিলে আমি আমাৰ প্ৰশ্নবিলাক টাইপ কৰিব পাৰিম আমি প্ৰশ্নবিলাক ক্ৰিয়েট কৰিব পাৰিম এডমিন হিচাপে তাৰ পিছত kahoot.it ত আমি এইবিলাক কুইজ ৰাখিব পাৰিম গতিকে আমি যেহেতু প্ৰশ্ন প্ৰস্তুত কৰিম গতিকে kahoot.com ত যাম kahoot.com ওপৰত যদি মাৰি দিও আমাৰ কি ওলাব চাও আমাৰ এনে ধৰণে এই পেজটো ওলালে দেখিছেনে এই পোষ্টটো এতিয়া এই পেজটো ওলোৱাৰ লগে লগে কি কম আমাৰ ইয়াতে একসেপ্ট কুকিজ কৰি দিছো এতিয়া আমাৰ যেহেতু আগতে আমাৰ কোনো হেৰি নাই এটো আমাৰ একাউন্ট নাই বুলি ধৰা হৈছে গতিকে একাউন্ট না হলে আমি সাইন আপ কৰিম আপোনালোকে দেখিছেনে ইয়াতে সাইন আপ অপচনটো আছে আপোনালোকে দেখিছে নিশ্চয় সাইন আপত আমি কি কৰিম এটো আমাৰ সাইন আপত যাম সাইন আপত গৈ আমি সাইন আপটো আপোনালোকে দেখিছেনে সাইন আপটো ইয়াতে আছে এটো সাইন আপটো এই সাইন আপত গৈ কিনে আমি কি কৰিম সাইন আপত ক্লিক কৰিম সাইন আপত ক্লিক কৰাৰ লগে লগে আমাৰ এনেকুৱা এখন উইন্ডো আহিব এখন উইন্ডো আহিলে এনে এতিয়া আমি ইয়াতে চুজ ইউৰ একাউন্ট টাইপ আমি টিচাৰ ষ্টুডেন্ট পাৰ্সোনাল প্ৰফেশনাল আমি যিকোনো এটা চুজ কৰিব পাৰো আমি ধৰিলো টিচাৰে চুজ কৰি দিছো এই টিচাৰ আছে মানে প্ৰথমটো অপচনকে আমি চুজ কৰি দিছো চুজ কৰি দিয়াৰ লগে লগে আমি এনেকুৱা এখন পাম ইয়াতো আমি নিজৰ ইচ্ছা অনুযায়ী চুজ কৰিব পাৰিম আমি ইয়াতে প্ৰথম অপচনটো স্কুল চুজ কৰিছো ধৰিলো এতিয়া আমাৰ সাইন আপ উইথ ইউৰ ইমেইল আমি ইমেইলৰ সৈতে চুজ কৰিব পাৰো আমি যিকোনো ইমেইলৰ সৈতে আমি ইমেইল লিখি মেলি চুজ কৰিব পাৰো সাইন আপ কৰিব নতুবা আমাৰ থকা একাউন্টৰ সৈতেও আমি কি বুলি কও আমাৰ লগইন কৰিব পাৰো আমি থকা একাউন্টত যদি আমি লগইন কৰিলে মানে আমাৰ তথ্যখিনি আসলতে হেটা পাই যাব সেইকাৰণে আমি নিজৰ এটা সাইন আপ কৰিব পাৰো সাইন আপ কন্টিনিউ উইথ গুগল কৰিব পাৰো কন্টিনিউ উইথ মাইক্ৰসফট এবিলাকৰ জৰিয়তেও কৰিব পাৰো কিন্তু এবিলাকত যিকোনো এটা ওয়েবসাইটত আমি এবিলাক পটকে তথ্যটো এনেকে কৰিলে মানে ইমান সিকিউৰ এটোটো সিকিউৰ হয় কিন্তু প্ৰতিটো হেৰিয়তে আপোনালোকে ওয়েবসাইটতে যদি এনেকে কন্টিনিউ উইথ গুগল বা এনেকে দিয়ে আপুনি হেতু কোৱাতকে আপোনালোকে সাইন আপ যদি কৰি দিয়ে তেতিয়া বেছি ভাল হ'ব ধৰিলো মই সাইন আপ কৰি দিছো এটো মোৰ ইমেইলটো আপোনালোকৰ ইমেইলটো নাম লিখিব তাৰ পিছতে আপোনালোকৰ ইমেইলটো লিখাৰ পিছত ইয়াতে কি লিখিব আপোনালোকৰ যিকোনো এটা পাসওয়ার্ড চুজ কৰি দিব ধৰিলো পাসওয়ার্ড এটা চুজ কৰি দিব মই ধৰিলো deep@123 মাৰি দিছো @123 মাৰি দিছো মানে এটো আপোনালোকে নিজৰ মতে পাসওয়ার্ডটো চুজ কৰিব মই এনেকে চুজ কৰিছো সাইন আপ কৰি দিছো কিমান দেৰি লাগে এতিয়া চাও ঘূৰি আছে হেয়া সাইন আপ হ'লে চাগে হ'লনে নিশ্চয় এটো হৈ গ'ল দেখিলে মোৰ সাইন আপ হৈ গ'ল কিবা সহজতে সাইন আপ হৈ যাব আপোনালোকৰ ইমেইল আইডিটো আৰু এটা নিজৰ মতে পাসওয়ার্ড এটা চুজ কৰি দিব আপোনালোকে নিজৰ পাসওয়ার্ডটো এতিয়া বনাব দেই আপোনালোকৰ নিজৰ জিমেইলৰ পাসওয়ার্ডটো এড দিব নালাগে তাৰ পিছত ইয়াতে দেখিছেনে ইয়াতে আপোনালোকৰ অপচন দি আছে এখিনি ইন্ডিভিজুৱেল এখিনি প্ৰাইস দি আছে আপোনাৰ কিনিবলৈ পোৱা যায় ভাল প্ৰিমিয়াম ফিচাৰ আছে কিন্তু আমি হেখিনি নাচাও আমি তললৈ আহিম তলত আছে বেসিক একেবাৰে সিম্পল কে 40 জন প্লেয়াৰ ইয়াত সোমাব পাৰিব আমি কন্টিনিউ টু ফ্ৰী বুলি যিটো বুটাম আছে তলত এই তলত কন্টিনিউ টু ফ্ৰী ইয়াতে আমি ক্লিক কৰিম গতিকে আমি এনে ধৰণে ক্লিক কৰি দিম তাৰ পিছতে আমি কি কৰিম কন্টিনিউ টু ফ্ৰীত আমি ইয়াতে মাৰি দিও তাতে কি হ'ব এটো আপোনালোকে দেখিব এটা মাৰি দিয়াৰ পিছত এটো এনেকে ওলাব হয়নে এইখন পেজ ওলাব এখন পেজ আপোনালোকে কেনসেল কৰি দিয়ক এখন ইমান প্ৰয়োজন নাই এখানে ইয়াতে আপোনালোকৰ ওপৰ যিটো বুটাম দিছে এটো কেনসেলটো এটো মাৰি দিব এখন আপোনালোকক শিকাই আছে এটো মাৰি দিব তাৰ পিছতে ইয়াতে আমাৰ অপচনটো কি হ'ব আমাৰ ইয়াতে এখিনি দেখিছে নহয় আমি ইয়াতে ওপৰত যিটো প্লাস বুটাম আছে এই প্লাস বুটামটো টিপি কিনে আমি কুইজ বিলাক টাইপ কৰিব পাৰিম এটো দেখিছে নহয় এটো আমি ইয়াতে ওপৰতে প্লাসটো টিপিলো ইয়াতে যিটো প্ৰথম অপচন লাইছে কাহুত ইয়াত ধেৰ অপচন আছে কোৰ্সও ক্ৰিয়েট কৰিব পাৰি আমি কাহুতলৈ যাম এটো কাহুতটো ইয়াতে মাৰি কিনি আমি কি কৰিম ইয়াতে কাহুতটো মাৰিলো আমাৰ ইয়াতে ওপেন হৈ গ'ল ফাৰ্স্ট পেজটো হয়নে আমাৰ ফাৰ্স্ট পেজটো ওপেন হৈ গ'ল তাৰ পিছতে
তাৰপিছতে আমাক কি ওলাব এইখিনি ওলাব ইয়াতে কিছুমান আমাৰ আগৰ এইখিনি টেমপ্লেট হিচাপে আছে তলত এইখিনি বস্তু কিন্তু আমি সেইখিনিলৈ নাযাওঁ আমি প্ৰথম যিটো বুটাম পাম এইটো ক্ৰিয়েটত মাৰিম আমি সেইটো ক্ৰিয়েট কৰি কিনি আমি তাতে মৰাৰ পিছত আমাৰ এইটো ওলাব এইখিনি ওলোৱাৰ পিছত কি কৰিম আমি ইয়াতে আমাৰ কুৱেশ্যনটো ইয়াতে টাইপ কৰিবলৈ পাৰিম আমি আমাৰ কুৱেশ্যনটো যিকোনো কুৱেশ্যন ধৰি লওঁ আমি কুৱেশ্যন এটা টাইপ কৰিছোঁ FLN কি এনেকৈ পাইছোঁ ধৰি লওঁ টাইপ কৰিছোঁ তাৰপিছতে আমাৰ উত্তৰটো ধৰি লওঁ আমাৰ এতিয়া এইটো প্ৰশ্নটো টাইপ কৰিলোঁ ধৰি লওঁ প্ৰশ্নটো টাইপ কৰাৰ পিছত এইটো প্ৰশ্ন হৈ গ'ল দেখিছেনে ইয়াতে আমি উত্তৰটো আমি এতিয়া ক্ৰিয়েট কৰিম এতিয়া আপোনালোকে মন গ'লে ইয়াতে এইটো অপশ্যনটো দেখিছেনে ইয়াত আপোনালোকে ফটোবিলাক আমি ইমেজবিলাক বহাব পাৰোঁ দৰকাৰ হ'লে আমি দৰকাৰ নহ'লে বাৰু কোনো কথা নাই আমি চিম্পল আনচাৰ দিব বিচাৰিছোঁ ইয়াতে ধৰি লওঁ আনচাৰ দিবলৈ 4টা দিছে 1 2 3 4টা ইয়াতে আপোনালোকে 4টা কুৱেশ্যন বেলেগকৈ টাইপ কৰিব ধৰি লওক প্ৰথমটো আমি ইয়াতে মাৰি দিয়াৰ লগে লগে প্ৰথমটো টাইপ কৰিছোঁ ধৰি লওক FLN ধৰি লওক দিছোঁ আমি ফাণ্ডামেণ্টেল লাৰ্ণিং ধৰি লওক নাম্বাৰ দিছোঁ এইটো এটা কুৱেশ্যন দিলোঁ ধৰি লওক সেকেন্ড কুৱেশ্যনটো টাইপ কৰিছোঁ ধৰি লওক ফাউণ্ডেশ্যন লিটাৰেচি নিউমাৰেচি টাইপ কৰিছোঁ ধৰি লওক নিউমাৰেচি এইটো সেকেন্ডটো টাইপ কৰিলোঁ তেনেকৈ 3 নম্বৰটো ধৰি লওক টাইপ কৰিছোঁ আমাৰ ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি এনেকৈ ধৰি লওক আপোনালোকে টাইপ কৰিলে চাই ন এটাও শুদ্ধ নহয় টাইপ কৰিছোঁ ধৰি লওক এতিয়া ইয়াতে ভিতৰতে আপোনালোকে এতিয়া তাৰপিছত কি কৰিম আমি আনচাৰটো চুজ কৰিব লাগিব ইয়াতে এইটো হৈ যোৱাৰ পিছত কি কৰিম আমি 4টা প্ৰশ্ন লিখিলোঁ ধৰি লওক আমি 4টা প্ৰশ্ন লিখাৰ পিছত 4টা উত্তৰ লিখিলোঁ 4টা উত্তৰৰ ভিতৰত আমাৰ ৰাইটটো চুজ কৰিব লাগিব ৰাইটটো চুজ কৰিবলৈ আপোনালোকে ইয়াতে এইটো টিক দেখিছেনে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰিব যোনটো ৰাইট হয় ধৰি লওক এতিয়া ইয়াতে ৰাইটটো ক্লিক কৰিলোঁ তেনেধৰণে আপোনালোকে যদি এইটো হয় এইটো মাৰিব লাগিব কিন্তু আমি দুটা একেলগে চিলেক্ট কৰিব নোৱাৰোঁ আৰু দুটাও চিলেক্ট কৰিব পাৰি আপোনালোকে এইটো কথা মনত ৰাখিব গতিকে মই এতিয়া এক্সপ্ল'ৰ কৰিছোঁ গতিকে আপোনালোকে চাওক এইটো আমি কেতিয়াবা দুটা প্ৰশ্নও আমি শুদ্ধ উত্তৰ দি কিনি বেলেগ দি কিনি অপশ্যন দি কিনি আমি এনেকৈ টাইপ কৰিব পাৰোঁ তেতিয়া কি হ'ব আমি এই দুইখিনি মানুহে যিখিনি লিখিব ধৰি লওক এইটো টাইপ কৰাখিনিও শুদ্ধ হ'ব এইটো টাইপ কৰাখিনিও শুদ্ধ হ'ব গতিকে তেনেধৰণে আমি আগবাঢ়িব পাৰিম গতিকে দুটা প্ৰশ্নও চিলেক্ট কৰিব পাৰোঁ মন গ'লে তিনিটা প্ৰশ্নও হয়তো চিলেক্ট কৰিব পাৰোঁ দেখিছেনে এনেকৈ মানে আমি আনচাৰবিলাকত দুটা শুদ্ধ উঠিব পাৰোঁ এটাও শুদ্ধ দিব পাৰোঁ আমি তেনেধৰণে আমি দিব পাৰোঁ এতিয়াতো আমি এটাই দিছোঁ ধৰি লওক তেনেকৈ এইটো গৈ আছোঁ তাৰপিছত তেনেকৈ আৰু প্ৰশ্ন এড কৰিব বিচাৰিলে আমি কি কৰিম ইয়াতে এই প্লাছ বুটামটো দেখিছেনে এই প্লাছ বুটামত ক্লিক কৰি কিনি আমি আৰু কুৱেশ্যন এড কৰিম এতিয়া আপোনালোকে ইয়াতে ক'ত আনচাৰটো চিলেক্ট কৰিবলৈ ক'ত দিব লাগিব এইডোখৰত দেখিছেনে এইটো এই বুটামটো দেখিছে এইডোখৰত ক্ষেত্ৰত আপোনালোকে ক্লিক কৰিলে মানে আচলতে আনচাৰটো চুজ কৰা হৈ যাব ঠিক আছে এতিয়া আমি নতুন এটা কুৱেশ্যন এড কৰিবলৈ হ'লে এনেকৈ এড কৰিব লাগিব ইয়াতে ট্ৰু ফল্ছো এড কৰিব পাৰোঁ ইয়াতে ধৰি লওক আমাৰ অপশ্যনবিলাক দিয়া আছে দেখিছেনে ইয়াতে কুইজ দিব পাৰোঁ ট্ৰু ফল্ছ দিব পাৰোঁ বেলেগ ধৰণৰ আমাৰ বস্তু দিব পাৰোঁ গতিকে আমি ইয়াতে ধৰি লওক এবাৰ ট্ৰু ফল্ছ কুৱেশ্যনটো দিছোঁ এইটো ট্ৰু ফল্ছ দিছোঁ ইয়াতে বাছিলোঁ আমি এটা কুৱেশ্যন টাইপ কৰিম এতিয়া আমি এটা কুৱেশ্যন টাইপ কৰিম যে ধৰি লওক 3 + 5 = 8 এইটো দেখিছেনে এইটো ধৰি লওক টাইপ কৰিলোঁ এতিয়া এইটো ট্ৰু আৰু ফল্ছ দিছোঁ এতিয়া এই দুটা কুৱেশ্যন দিব পাৰোঁ ধৰি লওক আমাৰ এইটো ট্ৰু দিছোঁ হয়নে এনেকৈ আমি কুৱেশ্যনটো চুজ কৰিব পাৰোঁ তাৰপিছতে আমি কি কৰিম লাষ্টত হৈ যোৱাৰ পিছত আমি এনেকৈ ধৰণে এই পুনৰ প্লাছটো টিপিলোঁ আকৌ কুৱেশ্যন এড কৰিলোঁ এনেকৈ আনচাৰ এড কৰিলোঁ তেনেকৈ গৈ আমি শেষ কৰিলোঁ ধৰি লওক তাৰপিছতে কি কৰিম আমি এই বুটামটো দেখিছেনে ছেভ কৰিম
এটা কালাৰো চুজ কৰিব পাৰোঁ আমি কালাৰ চুজ নাই কৰা বাৰু এতিয়ালৈকে আমি সেভ বুটামটোত ক্লিক কৰিছোঁ ধৰি লওক সেভ বুটামটো আমি টিপি দিলোঁ সেভ বুটামটো দিয়াৰ পিছত এতিয়া আমি এই কাহুতৰ গোটেই প্ৰগ্ৰামটোৰ কাৰণে আমি এটা টাইটেল দিব পাৰোঁ যিটো কুইজ খেলাইছোঁ আমি কুইজটোৰ ওপৰত এটা টাইটেল দিব পাৰোঁ ধৰি লওক আমি চিম্পল টাইটেল দিছোঁ কুইজেই দিছোঁ ধৰি লওক আমি বেলেগো দিব পাৰোঁ টাইটেল ইয়াতে ডেছক্ৰিপশ্যনো দিব পাৰে আপুনি কি কুৱেশ্যনটো কি হয় কিহৰ ওপৰত হয় এনেধৰণে আপোনালোকে ধৰি লওক এনেই দিছোঁ ধৰি লওক কিবা বুলি দিছোঁ আজিৰ দিনটোৰ ধৰি লওক এনেই দিছোঁ এইবিলাক আপোনালোকে নিজৰ মতে চুজ কৰিব দিছোঁ ঠিক আছে তাৰপিছত আমাৰ এইটো কণ্টিনিউ টিপিব ইয়াতে দেখিছেনে কণ্টিনিউটো এইটো ইয়াত টিপিব ইয়াতে টিপাৰ লগে লগে এনেকৈ টিপাৰ লগে লগে এইখিনি আমি ছেভ হৈ যাব ছেভ হৈ যোৱাৰ লগে লগে কি কৰিব আপোনালোকে শ্বেয়াৰ উইথ আদাৰ্ছ আৰু প্লে নাও আহিছে হয়নে আমি এতিয়া ইয়াতে শ্বেয়াৰ উইথ নাওছ টিপিলেনো কি আহে চাওঁচোন বাৰু প্ৰথমতে শ্বেয়াৰ উইথ নাও দে ফাইন পিপল গ্ৰুপ বাই চাৰ্চিং ফৰ দেয়াৰ নেম কাহত আৰু ইমেইল এড্ৰেছ এইখিনি আমি বেলেগকো চেণ্ড কৰিব পাৰোঁ আচলতে এনেকৈ ক্ৰিয়েটৰবিলাকক আমি প্ৰশ্নবিলাক আচলতে এইটোক আমি এনেকৈও চেণ্ড কৰিব পাৰোঁ গতিকে এইটো আমি তেনেকৈ ধৰণৰ অপশ্যনটো যাব পাৰোঁ ধৰি লওক আমাৰ কুৱেশ্যনটোকে আমি অন্য কেইজনমানকো এই বস্তুকেইটা শ্বেয়াৰ কৰিব পাৰিম আমি সেইটো তাত যাব তাৰপিছতে আমাৰ এবাৰ যিখিনি প্ৰশ্ন টাইপ কৰিলোঁ এইখিনি টাইপ কৰা প্ৰশ্নখিনি ক'ত থাকে এতিয়া আমি চাম প্ৰশ্নখিনি টাইপ কৰা প্ৰশ্নখিনি আমি ধৰি লওঁ ক'ত থাকিব আমাৰ চাওঁ ইয়াতে টিপিছোঁ লাইব্ৰেৰী গ্ৰুপছ আমাৰ লাইব্ৰেৰীত কাহুতত চাওঁ আমাৰ কুইজখিনি এইখিনিনে এতিয়া যদি আপোনালোকে এইটো এটা কথা মনত ৰাখিবলগীয়া কথা আপোনালোকে যদি কেনেবাকৈ এই পেজটোৰ পৰা ওলাই যায় আপোনালোকে কেনেকৈ আহিব পেজটোত সেইটো এটা জানিবলগীয়া কথা গতিকে আপোনালোকে কি কৰিব ধৰি লওক পেজটো ধৰি লওক আপোনালোকে ভুলতে টিভি পেলাই এনেকুৱা প্ৰথম পেজটোৰ নিচিনা আহি গ'ল এই পেজটো আহি গ'ল এতিয়া এই পেজটো আহিলে এই পেজটো আহি গ'ল ধৰি লওক এই পেজটো যিহেতু আপোনালোকে লগ ইন কৰিয়ে থৈছে গতিকে লগ ইন কৰা আছে কাৰণে আপোনালোকে কি হ'ব এই পেজটো ধৰি লওক আহি গ'ল এতিয়া আপোনালোকে কৰিব কি আপোনালোকে কি কৰিব লগ ইনটো পুনৰ কৰিব লাগিব পুনৰ লগ ইন কৰিব আপোনালোকে কি কৰিব লগ ইনত আপোনালোকে লগ ইন কৰিলে মানে আপোনালোকে যদি লগ ইন হৈ থাকিব আৰু তাৰপিছত কি কৰিব আপোনালোকে ইয়ালৈ যাব চ' এইটো দেখিছেনে এই তিনিটা লাষ্ট আপোনালোকৰ বাওঁহাতে 3টা আঁচ টকাটো ইয়াতে 3টা লাষ্ট টকাটো ইয়াতে টিপাৰ লগে লগে আপোনালোকে লাইব্ৰেৰীলৈ যাব ক'ত যাব এইটো লাইব্ৰেৰী দেখিছেনে আপোনালোকে এইটো জানিবলগীয়া কথা এইটো লাইব্ৰেৰীলৈ যাব এই লাইব্ৰেৰী বুটামটো টিপিব লাইব্ৰেৰী বুটামটো টিপাৰ পিছত আপোনালোকে কি কৰিব লাইব্ৰেৰীটো টিপাৰ লগে লগে এনেকৈ ওলাব এতিয়া ইয়াতে পুনৰ আকৌ এই কাহুটো আছে দেখিছেনে এই কাহুটোত মাৰিব ইয়াতে আপোনালোকৰ এই কুইজখিনি ওলাই গ'ল দেখিছেনে এই কুইজটো এইখিনি কুইজটোখিনি ওলাই গ'ল এইখিনি কুইজখিনি ওলাই গ'ল এতিয়া কি কৰিব এই কুইজখিনিতে হয়তো আপোনালোকে টিপি দিব কুইজখিনিতে টিপি দিব এনেকৈ টিপি দিয়াৰ লগে লগে আপোনালোকৰ সেইখন যিখন আপোনালোকে কুইজ বনাইছিলে সেইখিনি আহি গ'ল হয়নে এতিয়া আপোনালোকে এইখিনি কি কৰিব এইখিনি ষ্টাৰ্ট কৰিব ষ্টাৰ্টত মাৰিবা আপোনালোকে এইটো ষ্টাৰ্ট বুটামটোত মাৰি দিয়াৰ লগে লগে কি ওলাব এনেকৈ ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে এনেকৈ লোডিং হ'ব অলপ সময় লোডিং হোৱাৰ পিছতে আপোনালোকৰ এখন লাইভ ছেটিং আৰু ইয়াতে গতিত মাৰিব টিম মডত কৰিছে কেনেকুৱা মডটো চিলেক্ট কৰিব দিছে টিম অন শ্বেয়াৰ আমি শ্বেয়াৰ মডতে কৰিছোঁ যিহেতু এতিয়া আপোনালোকে ইয়াতে মাৰিব ষ্টাৰ্টত মাৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে কি হ'ব এনেকৈ অলপ সময় পিছতে লোডিং গেম পিন আহিব গেম পিনটো লোডিং কৰিলে এইটো আছে গেম পিন লোডিং হৈ গ'ল এই ওপৰত দেখিছেনে আপোনালোকে গেম পিনটো লোডিং হৈ গ'ল এতিয়া ইয়াতে আপোনালোকৰ গেম পিনটো লোডিং হৈ গৈছে এইটো লডিঙৰ গেম পিনটো আপোনালোকে গেম পিনটো ছাত্ৰ ছাত্ৰীসকলে নিজৰ মোবাইলত ভৰাব পাৰিব নিজৰ kahoot.t আহি কিনি তাতে ভৰাব পাৰিব এতিয়া দেখিছেনে ইয়াত ধৰি লওক আপোনালোকৰ টিমতো খেলাব পৰা হ'ব টিম ৱাইজো খেলাব পাৰে দেই আপোনালোকে টিম হৈও খেলিব পাৰে সেইটো টিম হৈ খেলাটোহে আচলতে ওলালে এনেকৈ 3টা 4টা টিম ওলাই কিনি আপোনালোকে 5টা টিম চিলেক্ট কৰিব পাৰে টিমত খেলিব পাৰিব বস্তুটো টিমত খেলিব পাৰিছে টিমতো ধুনীয়াকৈ খেলিব পৰা যায় টিমত বোলে বস্তুটো এনেকৈ ধৰণে আহিব এতিয়া তেনেকুৱা প্ৰব্লেম হ'ব চাওক আপোনালোকে এতিয়া টিমত আহি গ'ল টিমত এই কুৱেশ্যন কৰি কিনি আমি টিমত এনেকৈ ধৰণৰ কুৱেশ্যনটো দিব পাৰোঁ গতিকে আমি টিমত নাযাওঁ যিহেতু আমি প্ৰথমৰ পৰা আকৌ যাওঁ কুৱেশ্যনকেইটা কেনেকৈ কৰিম
এনেকৈ ওলালটো টিমত ওলাই যায় এতিয়া আমাৰ টিমত নহয় হয়নে এইখিনি আমি কি কৰিম টিচাৰ লিড মড এই অপশ্যনকেইটা আচলতে মডকেইটা ইয়াত হ'ব আপোনালোকে বেলেগ বেলেগ ধৰণৰ মড এতিয়া চাওক এতিয়া কুইজ প্লে আপ টু 40 মেম্বাৰ টিচাৰ লিড মডত আপোনালোকে এনেকৈ আহিব বেলেগ বেলেগ ধৰণৰ অপশ্যনটো আছে আচলতে এইখিনি ল'ৰা ছোৱালীক আমি খেলাব পাৰোঁ বেলেগ ধৰণে এইটো আপোনালোকৰ ক্লাছিক মডত আমাৰ টিচাৰ মডত খেলা মানে আমি টিচাৰৰ ওপৰত হেৰি কৰি দিলে যেনেকৈ খেলোঁ তেনেকৈ খেলাওঁ তেনেকৈ টিম মডো আছে আপোনাৰ কালাৰ বেলেগ বেলেগ ধৰণৰ মড আছে আমি ক্লাছিক মডটোলৈ যাম ক্লাছিক মডটো টিপি দিম ইয়াতে টিপাৰ লগে লগে আপোনালোকে গেট ৰেডি টু জইন ওলাব ইয়াতে কি হ'ব লোডিং গেম পিন হৈছে গেম পিনটো লোডিং কৰিছে এইটো পিন ওলাই গ'ল দেখিছেনে এতিয়া এই পিনটো আমাৰ এই ওপৰতে ওলাই আছে এইটো আমাৰ স্ক্ৰীনৰ ওপৰত ওলাব এনেকৈ ওলোৱাৰ পিছতে কি হ'ব এনেকৈ ৱেইটিং ফৰ প্লেয়াৰ্ছবিলাকে ৱেইট কৰিব ধৰি লওক 2-এটা প্লেয়াৰ্ছ অহাৰ পিছত আপোনালোকে এই ষ্টাৰ্ট বুটামটো টিপি দিব এইটো গ্ৰীণ হৈ যাব অহাৰ পিছত আপোনালোকে এইটো লকো কৰিব পাৰে আপোনালোকে 40টা মেম্বাৰ হোৱাৰ লগে এই তলাটোৰ নিচিনা ইয়াতে লক হৈ যাব লক কৰিব বুলিলে তাৰপিছত আৰু সোমাব নোৱাৰিব খেলত তাৰপিছতে যিখিনি সোমাই আছে ষ্টাৰ্ট মাৰি কিনি আপোনালোকে গেমটো প্লে কৰিব পাৰিব তেনেধৰণে গেমটো আচলতে আগবাঢ়ি গৈ থাকিব গতিকে ধন্যবাদ আপোনাৰ তলত দেখাই থাকিব কেইজন মেম্বাৰ সোমালে গতিকে চাউণ্ডবিলাকো আপোনালোকে দিব পৰা যায় চাগে বুজিছেনে এইটো বুটাম আছে বেলেগ বেলেগ অপশ্যন আছে আপুনি এক্সপ্ল'ৰ কৰিলে গৈ থাকিলে আপোনালোকে নিজে নিজে এক্সপ্ল'ৰ কৰি ল'ব পাৰিব গতিকে ধন্যবাদ